হেল্ল' এভৰিৱান, মই গৈ আছোঁ বৰ্তমান আনন্দপুৰ প্ৰাথমিক বিদ্যালয়লৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা আয়োজিত বৰগীত, শংকৰ নৃত্য আৰু খোল বাদন প্ৰশিক্ষণৰ আজি অন্তিমটো দিন। প্ৰথম দিনা এনেদৰে মিটিং হ'ল আৰু তাৰ কিছু সময় পিছতে প্ৰশিক্ষণ আৰম্ভ হ'ল। এয়া আছিল প্ৰথম দিনাৰ দৃশ্য। যিহেতু প্ৰশিক্ষণৰ সময় আছিল ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 8 বজালৈ। ভিডিঅ' এডিটিং কৰিবলৈ টাইমেই নাপাওঁ, সেয়েহে গোটেইকেইদিনৰ ভিডিঅ' একেলগে মিক্স কৰি দিছোঁ। আৰু পিছদিনা প্ৰশিক্ষণ দিবলৈ লখিমপুৰৰ পৰা আহিল জ্যোতি বৰা ছাৰ। ছাৰৰ এই প্ৰশিক্ষণৰ জৰিয়তে আমি বহুখিনি উপকৃত হ'লোঁ। আৰু ইয়াত হৈ আছে খোল বাদনৰ প্ৰশিক্ষণ। আৰু ইয়াত হৈ আছে শংকৰ নৃত্যৰ প্ৰশিক্ষণ। আৰু শেষৰ দিনা সকলোকে প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ দিলে। আজিৰ মিনি ভ্লগটো ইমানেই আছিল। আজিলৈ বাই বাই।